চবেই ভাবে জীৱনত যে এদিন নহয় এদিন ৰাজৰাণী হৈ খাব লাগিব। আমি ভাবিছিলোঁ যেতিয়া ছোৱালী আছিলোঁ, অনেক সপোন, বহুত সপোন দেখোঁ। কিছু আছিলে হা হা এইকেইযোৰ কিন্তু আচলতে মানুহে যিবিলাক ভাবা যায় সেইবিলাক সঁচা নহয়। সেইবিলাক মানে কি, এতিয়া চাওক আমি ভাবি কিমান আৰামত থাকিম, কিমান ৰাজধানী ঘৰ যাম, কিন্তু আচলতে কি যিমানে যিয়ে নাভাবোঁ, যিমানে যিয়ে বা চাকৰিয়ে কৰোঁ বা ব্যৱসায়ে কৰোঁ বা যিয়ে নকৰোঁ, ভাতকেইটা বনাবই লাগিব, ল'ৰা ছোৱালীৰ আলপৈচান ধৰিবই লাগিব, নিজে মাইকী মানুহৰ জন্ম লৈছোঁ, ল'ৰা ছোৱালী তুলিবই লাগিব, এইবিলাক জানো বেলেগে কৰি দিব নোৱাৰে? এইকেইটা নিজেই কৰিবই লাগিব। যিমান টকা পইচাই নহওক ল'ৰা ছোৱালী তুলিবই লাগিব। সেইখিনি জমৰ ল'ৰা ছোৱালী তোলোতে মানুহ জমৰ ঘৰৰ পৰা মানুহ আহে। এই জমৰ যাতনাটো মানুহে পাবই লাগিব, আমি পামেই। সেইটো যিমান আপোনাৰ টকা পইচা নাথাকক, সেই কষ্টটো বেলেগেতো ল'ৰা ছোৱালী তুলি নিদিব ন, সেই যাতনাটো মানে আমি পামেই। এতিয়া চাওক ইমান ছোৱালীতে কেনেকুৱা ভাবো পাৰে, ইমান অৱস্থা পাতি মানে বহুত ভালত থাকিম, বহুত ভাল, যিমান টকা পইচা নহওক আচলতে মানে ভাবাহে যায়। কিন্তু আজি চাওক ক'তা কষ্ট নোহোৱাকৈ আছে জানো? বিয়া হোৱাৰ পিছত কষ্ট কৰিবলগীয়া হৈছে, প্ৰতি সময়তে ষ্ট্ৰাগল, প্ৰতি সময়তে মানুহৰ কষ্ট, প্ৰতি সময়তে লাইফটোৰ কাৰণে। এতিয়া বৰ্তমান কি কৰিছোঁ, কি খাইছোঁ, কি বৈছোঁ, বৰ্তমানটো বাদেই ভৱিষ্যতলৈ কি কৰিম, কিহৰ কাৰণে, কেনেকৈ থাকিম, ভৱিষ্যতটো আমাৰ কেনেকুৱা হ'ব, অনেক চিন্তা মানুহৰ হয়। তে আমি সৰুতে যিটো ভাবোঁ সেইটো আচলতে আমাৰ ৰিয়েল লাইফত নহয়, আৰু ৰিয়েল লাইফত নোহোৱাৰ কাৰণে আজি এইবিলাক পৰিস্থিতি দেখিছে নহয়। সংগ্ৰাম, এনিটাইম সংগ্ৰামেই কৰিব লাগিব জীৱনটো, তাৰ বাহিৰে একো নাই। সংগ্ৰামৰ বাহিৰে মানুহৰ জীৱনত একো নাই। সুখ মানুহে আমি ভাবোঁ অমুকে বহুত সুখত আছে, অমুকে বহুত সুখত আছে, কিন্তু নহয়। সুখটো পাইছে, নোপোৱা নহয়, কিন্তু তাত দুখো আছে সুখৰ মাজত। মানে কি সম্পূৰ্ণ সুখী কোনো মানুহেই হ'ব নোৱাৰে, কোনো মানুহেই নহয়। আজি মই কম টকা পইচা ইনকম কৰিছোঁ, মোক এইখিনি প্ৰব্লেম আছে, মোক লাগে। আৰু মই আজি কেতিয়াবা এইটোও ক'বলৈ গৈছোঁ যে মই কেতিয়াবা বেছিকৈ টকা পইচা ইনকম কৰিছোঁ, তথাপিও মোৰ বহুত প্ৰব্লেম। মানে কি মানুহক যিমানেই ঘটে, মানুহক তাতোতকৈ বেছিয়ে লাগে। মানুহৰ অভাৱ কেতিয়াও পৰিপূৰ কৰিব নোৱাৰে, কোনেও নোৱাৰে।